আসসালামু আলাইকুম। ইছলামৰ স্তম্ভ বা খুঁটিসমূহৰ ভিতৰত তৃতীয় স্তম্ভ হ'ল ৰোজা। পবিত্ৰ কোৰাণত চৌম বা চিয়াম বুলি উল্লেখ আছে। চৌমৰ বহু বচন হ'ল চিয়াম। ফাৰ্চী ভাষাত ৰোজা বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ'ল বিৰত থকা, সংযম অৱলম্বন কৰা। অৰ্থাৎ ৰোজা ৰাখি খোৱা বা পানীয় বস্তু গ্ৰহণ নকৰা, কোনো বস্তু সেৱন, যৌন কামনা ইত্যাদিৰ পৰা বিৰত থাকি ৰিপুসমূহক নমন কৰি সংযম অৱলম্বন কৰা। পবিত্ৰ কোৰাণত ৰোজা সম্পৰ্কে বিভিন্ন আয়াতত উল্লেখ আছে। সূৰা নম্বৰ 2 আল বাকাৰা আয়াত নম্বৰ 183 আছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। يا أيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون। অৰ্থ যদি চাওঁ তেন্তে আমি বুজিব পাৰোঁ, হে ইমানদাৰসকল, পূৰ্বৰ নবীসকলৰ ওপৰত যেনেকৈ ৰোজা অৱশ্য পালনীয় কৰ্তব্য হিচাপে ধাৰ্য কৰা হৈছিল, তেনেকৈ তোমালোকৰ প্ৰতিও ৰোজা অৱশ্য পালনীয় কৰা হ'ল, যাতে তোমালোকে ইয়াৰ মাধ্যমত সংযমী আৰু ধৰ্মবিৰু হোৱা। এইদৰে এই 2 নম্বৰ সূৰাৰ আৰু বিভিন্ন আয়াতত উল্লেখ আছে। আয়াত নম্বৰ 184, 185, 187, 196, লগতে 4 নম্বৰ সূৰাৰ 92 নম্বৰ আয়াত, 5 নম্বৰ সূৰাৰ 89, 95 আৰু 58 নম্বৰ সূৰাৰ 3 আৰু 4 নম্বৰ আয়াততো উল্লেখ আছে। আল্লাহ তাআলাই এই আয়াতসমূহৰ দ্বাৰা বালিগ বা প্ৰাপ্তবয়স্ক প্ৰত্যেক মুছলিম পুৰুষ মহিলাৰ ওপৰত ৰোজা ফৰজ কৰিছে, বাধ্যতামূলক কৰিছে। বিনা কাৰণত এই ৰোজা ত্যাগ কৰিলে কবিৰা গুনাহ হয়। মহিলাৰ মাহেকীয়া ঋতু আৰু সন্তান প্ৰসৱৰ পিছত প্ৰসূতিকালত ৰোজা ৰাখিব নালাগে। কিন্তু ঋতু আৰু প্ৰসূতিকালত যিকেইটা ৰোজা ক্ষতি হয়, অন্য মাহত সেই কেইটাৰ কাজা আদায় কৰিব লাগিব। আৰু যিসকল মাজুৰ অৰ্থাৎ ৰোজা ৰখাৰ সামৰ্থ্য নাই, তেওঁলোকক ৰেহাই দিয়া হৈছে, কিন্তু কাফাৰা আদায় কৰিব লাগিব। ৰমজানৰ ৰোজা যেনেকৈ ফৰজ, ঠিক তেনেকৈ ইয়াৰ নিয়ত কৰাটো ফৰজ। আহক আমি এতিয়া ৰোজাৰ নিয়ত উচ্চাৰণ আৰু অৰ্থৰ সৈতে শিকোঁ। নাৱাইতু আন আসুমা গাদাম মিন শাহৰি ৰমাদানাল মুবাৰাকি ফাৰজাল লাকা ইয়া আল্লাহু ফাতাকাব্বাল মিন্নি ইন্নাকা আনতাস সামিউল আলিম। আকৌ কৈছোঁ, নাৱাইতু আন আসুমা গাদাম মিন শাহৰি রমাদানাল মুবারাকি ফারজাল লাকা ইয়া আল্লাহু ফাতাকাব্বাল মিন্নি ইন্নাকা আনতাস সামিউল আলিম। ইয়াৰ অৰ্থ হ'ল যে মই ৰমজানৰ ফৰজ ৰোজাৰ নিয়ত কৰিলোঁ, হে আল্লাহ, মোৰ এই ৰোজা কবুল কৰা, তুমি মহান শ্ৰৱণকাৰী। লগতে ইফতাৰৰ দোৱাও শিকি লওঁ। এই দোৱা কিন্তু সুন্নত। আল্লাহুম্মা সুমতু লাকা ওয়া তাওয়াক্কালতু আলাইকা ওয়া আফতারতু বিরিজকিকা বিরহমাতিকা ইয়া আরহামার রাহিমিন। আকৌ কৈছোঁ, আল্লাহুম্মা সুমতু লাকা ওয়া তাওয়াক্কালতু আলাইকা ওয়া আফতারতু বিরিজকিকা বিরহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন। ইয়াৰ অৰ্থ হ'ল, হে আল্লাহ, মই তোমাৰ নামত ৰোজা ৰাখিলোঁ আৰু তোমাৰ ওপৰত ভৰসা ৰাখিছোঁ আৰু তোমাৰ ৰিজিকৰ দ্বাৰা ইফতাৰ কৰিলোঁ তোমাৰ কৰুণাৰ সৈতে। হে কৰুণাময়, সৰ্বশ্ৰেষ্ঠ। চেহেৰি কৰা, ইফতাৰ কৰা, ইতিকাফ এইবোৰ ৰোজাৰ সুন্নত।
যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'বোৰত ইনশাল্লাহ ৰোজাৰ অতি লাগতিয়াল আনুষংগিক বিষয়বস্তু যেনে কোনবোৰ কাৰণত ৰোজা ভংগ হয় বা ৰোজাৰ বেছি সওৱাব পোৱাৰ কি দোৱা আছে সেইবোৰ ইনশাল্লাহ আগবঢ়াম। গতিকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে চেহৰি ইফতাৰৰ বা তাৰাবিহ নামাজ ইত্যাদিবোৰৰ কাৰণে মছজিদলৈ গৈ চৰকাৰী তথা শৰীয়তৰ নীতি ভংগ নকৰিব, দূৰত্ব বজাই ৰাখিব, সংযমী হৈ থাকিব, দোৱা কৰিব যাতে আল্লাহ এই মহামাৰীক অতি শীঘ্ৰে নিৰ্মূল কৰি দিয়ে। আমিন।